নমস্কাৰ, আজি 5 তাৰিখ জানুৱাৰী, প্ৰথম সপ্তাহ দেওবাৰ। আজি আমি খানা খাব ওলাইছোঁ দীপৰ বিল। বশিষ্ঠৰ পৰা গৈ আছোঁ দীপৰ বিললৈ। গতিকে চাওক, আমাৰ এই গোপাল বৰ্মন আছে, মই আছোঁ, লগতে আহি আছে আমাৰ আৰু কেইজনমান গাড়ীত। গতিকে আমি গৈ আছোঁ এতিয়া। এই আহি পালোঁ দীপৰ বিল। দীপৰ বিলৰ পানী ঢৌ মাৰি দিছে, ঢৌৰ ফেনা। গতিকে চাওক, খুব ধুনীয়া এটা পৰিৱেশ। চাওক, খুব ধুনীয়া দীপৰ বিলখন, চাই লওক, হাজাৰ হাজাৰ মানুহ। গতিকে আপোনালোকে চাওক, উখল মাখল পৰিৱেশ এটা সৃষ্টি। খুব আনন্দ ফূৰ্তিৰে নতুন বছৰটো উদযাপন কৰিবলৈ আহিছে সকলোৱে। নতুন বছৰত লগে ভাগে এসাঁজ খাবলৈ আহিছে। চাওক, মাছৰ, এটা লোকেল মাছ, মাছমৰীয়াই মাছ মাৰিছে, লোকেল মাছ। চাওক, চাই লওক মাছ। এইখন নাৰে মাছ মাৰে সিহঁতে। গতিকে মাছ মানে ফাটাফাটি দাম, কিলো 600 টকা, এনেকুৱা আৰু কি। চাওক, এটা মাছ আছে ইয়াতে 1200 টকা লাগে বোলে। দুনিয়াৰ মাছ উঠি আছে ইয়াতে, মাছেই মাছ। প্ৰত্যেক মাছমৰীয়াৰ তাত 10টা 12টা 15টা এনেকুৱা মাছ, ডাঙৰ ডাঙৰ মাছ। চাওক দীপৰ বিলখন। গতিকে দীপৰ বিলৰ পৰিৱেশটো চাই লওক, কেনে কিমান মানুহ আহিছে ইয়াতে। প্ৰথম মাহৰ প্ৰথম সপ্তাহত হাজাৰ হাজাৰ লোকে মানুহে খানা খাবলৈ আহিছে। লগ বন্ধুৰ লগত আহিছে, পৰিয়ালৰ লগত আহিছে। আমাৰ খানাৰ আয়োজন চলি আছে বৰ্তমান। আমাৰ গোপাল বৰ্মনে মছলা খুন্দি আছে। গতিকে চাওক, মই ভিডিঅ' কৰাত ব্যস্ত বৰ্তমান। কি কৰিম, ভিডিঅ'টো বনাও, নতুন বছৰ বুলি ভিডিঅ' এটা ভালদৰে বনাও। এই মাছ চাব, ইয়াতে আকৌ মাছ। গতিকে দাদাজনে, তাত মাছ আছে, মানুহ মাছ কিনিব। চাওকচোন কিমান ডাঙৰ মাছ আছে ইয়াত। তাত দাদা কিবা কৈ আছে, মাছৰ কথা কৈ আছে। মাছ কিনিব নেকি, ইমান ডাঙৰ মাছ আছে, দেখুৱাই দিব। এই মাছটোৰ দাম তেখেতে 1200 টকা বুলি কৈছে। চাওকচোন আপোনালোকে, চাওক, এইটো মাছক 1200 টকা দিব পাৰিনে? দীপৰ বিলৰ মাছ হ'ল বুলি কি 1200 টকা দিব পাৰি? চাওক, এইটো মাছ কিমান হ'ব, 1 কেজিৰ ওপৰত হ'ব এইটো মাছ। এইটো কৈছে 2 কিলো হ'ব। কেনেকে 2 কিলো হ'ব এইটো মাছ? ময়ো ভাবিছিলো প্ৰথমতে 2 কিলো হ'ব নেকি, 2 কিলো হ'ব দিয়ে। এইটো মাছৰ দাম 1200 টকা বিচাৰিছে সিহঁতে। চিন্তা কৰক, এইটো ক'ব নোৱাৰো আৰু, এইটোতো চৰকাৰৰ বিল হয়। গতিকে দীপৰ বিলত মাছ মাৰিছে, কাৰ পাৰ্মিশ্যন লৈ মাছ মাৰিছে সেইটো গম নাপাওঁ। কিন্তু কথা হ'ল, এতিয়া বহুত মাছমৰীয়াই মাছ মাৰে, বিক্ৰী কৰে। এনেকে সাধাৰণ ৰাইজক, পিকনিক খাব যোৱা ৰাইজক, তাতে খানাও খায় বহুতে, তাৰে পৰা মাছ লৈ খানা খায়। চাওক, মাছৰ দাম কিন্তু কম নহয়। ইমান দাম মাছৰ যে দাম আছে গম পালো, দীপৰ বিলৰ মাছৰ দাম ক'ব লাগিব। কিন্তু হাইয়েষ্ট দাম দীপৰ বিলৰ মাছ। গতিকে চাওক, এইটো নাম আৰু দীপৰ বিলৰ মাছ। চাওক সুন্দৰ পানী, চাই লওক, আহক। এতিয়া চাওক, পানীখিনি দেখুৱাই আছো ভালদৰে। চাওক কিমান দূৰলৈ। এই পিকনিক প্লেচটো একচুৱেলি চৰকাৰে ভালদৰে বনাই দিব লাগে। আৰু এই পিকনিক প্লেচটো কাৰ আণ্ডাৰত চলি আছে গম নাপাওঁ, কিন্তু
প্ৰত্যেক গাড়ীৰ প্ৰতি 100 টকা 150 টকা এনেকে পইচা লয়। গতিকে দীপৰ বিলত খানা খোৱাৰ মজাটো অলপ বেলেগে, সেইকাৰণে সকলোৱে যায় নতুন বছৰ বুলি। আৰু সিপানে গৈ আছো এতিয়া, চাওক পানেনো কি আছে চাই লওঁ এবাৰ। গতিকে আপোনালোকো দেখাব চাওঁ, ইয়াতো মাছ আছে চাগে, মাইনা এজনী আছে। দেউতাক হৈ চাগে, দেউতাকে মাইনাটোক লৈ আহিছে। এই মাছ চাওক, চাওক আপোনালোকে মাছ চাওক, এই মাছ চলিয়ে আছে আকৌ, তাৰ ভিতৰত খালি মাছেই মাছ, চব দীপৰ বিলৰ মাছ, লোকেল মাছ। চাই লওক মাছ, তাৰ ভিতৰত মাছ আছে, এই মাছ চলিয়ে আছে। এইটো মাছ, এইটো মাছৰ দাম 600 টকা নে কিবা কৈছে। এইটো মাছ কোনোবাই 600 টকা দিব পাৰিব, কিন্তু লল 600 টকাতে লল, দুজনে মিলাই কিনে লল 300 এটা মাছ লৈ ললে 600 টকাত। কিন্তু চাওক, সকলোৱে ইচ্ছা, দীপৰ বিলৰ মাছ খোৱাৰ ইচ্ছা এটা, সকলোৰে হেঁপাহ। চাই লওক আমাৰ গোপাল বৰ্মন পাই। গতিকে চাওক, আকৌ এবাৰ দেখাই দিছো দীপৰ বিলখন। এপাক বোলো ফুৰি আহো আমি, খানাৰ যা যোগাৰ দিলো, অলপ লাগি দিলো। গতিকে চাওক, আমি এপাক ফুৰি আহো, ক'ত কি পায়, আৰু ক'ৰবাত মাছ পায় নেকি চাওঁ। এনেকে ঘূৰি থাকো আৰু, মানে আজি যি গতিকে আজি মানে অলপ ফূৰ্তি কৰিব আহিছো। গতিকে চাওঁ মানুহ, হাজাৰ হাজাৰ মানুহ চাওক, এইবিলাক এনেই খালী জেগা, এইবিলাক চাওক ধুনীয়া খালী জেগা ইয়াতে। চাই লওক ইয়াতে আৰু কি আছে চাওঁ আহক। ইয়াতো মাছ চাওঁ, চাৰিওপিনে খালি মাছ 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 মাছ, চাৰিওপিনে মাছ। গতিকে চাই লওক, মাছে মাছ, চাৰিওপিনে মাছ। গতিকে আপোনালোকক দেখুৱাই আছে দীপৰ বিলৰ মাছ। পিকনিক খাব আহিছো হয়, কিন্তু মাছৰ যেনে বজাৰ হে এনেকে চাই লওক, ইয়াতে কাটি, ইয়াতে ভাত বনাই, ইয়াতে খাই আছে। মাছ আৰু দীপৰ বিলত আপোনালোকে যদি আহে, আপোনালোকে মাছ কিনি লৈ আহিব নালাগে, লোকেল মাছ খাব পাৰিব। সৰু সুৰা মাছ নাই, ডাঙৰ ডাঙৰ মাছ। গতিকে বৰালি মাছ লাগে যদি বৰালি মাছো খাব পাৰিব। ইয়াতে মুঠতে আহিলে আৰু আপোনালোকে মাছ কিনি আনিব নালাগে দীপৰ বিলত। চাওক, দীপৰ বিলৰ মাছেদি ভাত খাই যাব পাৰিব। আপোনালোকে আহক, দীপৰ বিলত এই মাছ দেখিছে, এই ডাঙৰ ডাঙৰ মাছ। গতিকে দীপৰ বিলত লৈ আহক পিকনিক খাবলৈ, লগত মাছ লৈ অনাৰ দৰকাৰ নাই, চব পাই যাব। ৰাস্তাৰ কাষত মাংস পাব, টেনচন নাই, মাছ মাংস গোটেই পাব। খালি আপোনালোকে বাকী বজাৰবিলাক কৰি লৈ আহক, দীপৰ বিলৰ লোকেল মাছ খাব পাৰিব। কিন্তু এটা কথা কিন্তু দেই, বহুত দাম, দীপৰ বিলৰ মাছ বহুত দাম। সেইটো কিন্তু আচৰিত, কিন্তু এটা নাম আৰু যে দীপৰ বিলৰ মাছ খাইছো। চাওক, এই দাদাজনে অকলে কিমান মাছ ললে, প্ৰায় 6টা মান মাছ ললে। দাদাজনে প্ৰায় 6টা মান মাছ ললে, আৰু চাগে কিনিব, এনেকুৱা মন আৰু দাদাজনে 2টা ললে। চাওক, মাছৰ কাৰণে হাহাকাৰ। চাব আহিছে, কোনোবাই কিনিব, ঘৰত লৈ যাব, যে দীপৰ বিলৰ মাছ লৈ আহিম খাম, এনেকুৱা আশাত যায়। গতিকে খানাটো খোৱা হ'ল, দীপৰ বিলৰ মাছ আনি পৰিয়ালৰ লগত একেলগে এসাঁজ সন্ধিয়া খোৱা হ'ল। চাওক, এই দেখুৱাই আছো, মাছৰ কাৰণে ভিৰ হৈছে মানুহবিলাক। চাওক, সেইপিনে ভাত বনাই আছে, এইপিনে মাছ চাব আহিছে ঘৰৰ কাৰণে আকৌ নিজাববীয়াকে। চাওক দীপৰ বিলখন, গতিকে সুন্দৰ দেখিছে, চাই লওক, গাড়ীয়ে গাড়ী, মানুহে মানুহ। গতিকে হাজাৰ হাজাৰ মানুহ আহিছে, আৰু প্ৰত্যেকখন গাড়ীৰ পৰা 100 টকা 150 টকা লৈ আছে। গতিকে চাওক, একচুৱেলি সিহঁতে
কি ক'ম মানে জাগাটো ইমান ঠিক কৰি দিয়া নাই যদিও মানে ইয়াতে খায় আৰু যেনেকে আছে এনেকে খাই লৈ থাক মানুহবিলাকে জাগাটো বিচাৰি এনেকে খায় জাগাবোৰ যে চাফা কৰিব লাগে ইমান সেই গুৰুত্ব নাই এই চাওক ডাঙৰ ডাঙৰ এই বৰালি মাছ লৈছে চাওক এই ঘৰৰ কাৰণে চাওক দাদাজনে কিমান ডাঙৰ মাছ লৈছে চাওক এই মানুহবোৰে খালি মাছৰ কাৰণে এই কৰি আছে চাওক মাছ 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 চাওক দীপৰ বিলৰ মাছ গতিকে বাই বাই আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ গতিকে মোৰ ফালৰ পৰা সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তথা আপোনালোকে সকলোৱে ভালে থাকক লগতে মোৰ ভিডিঅ'বোৰ চাব চাওকচোন কেনে হয় ভিডিঅ'বোৰ